আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। প্ৰিয় বন্ধু বান্ধৱ, আপোনালোক কেনে আছে? আশা কৰো ভালে। ময়ো আপোনালোকৰ দুৱাত আলহামদুলিল্লাহ ভালেই আছো। বন্ধুসকল, আজি মই আপোনালোকৰ আগত লৈ আহিছো নিজৰ ওপৰত পাপ কৰাৰ পিছত আল্লাহৰ পৰা কেনেকৈ ক্ষমা খুজিম সেই দোৱাটো লৈ। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাই লগতে থাকিব। ধন্যবাদ। এতিয়া বলক ভিডিঅ'টো দেৰি নকৰাকে আৰম্ভ কৰো। নিজৰ ওপৰত পাপ কৰাৰ পিছত পঢ়া দোৱাটো হ'ল ৰব্বানা যালামনা আনফুসানা ওয়া ইল্লাম তাগফির লানা ওয়া তারহামনা লানাকুনান্না মিনাল খাসিরিন। ربنا ظلمنا أنفسنا وإن لم تغفر لنا وترحمنا لنكونن من الخاسرين। এই আয়াতৰ অৰ্থটো হ'ল, হে আমাৰ ৰব, আমি নিজৰ ওপৰত অন্যায় কৰিছো, আৰু যদি আপুনি আমাক ক্ষমা নকৰে আৰু আমাৰ ওপৰত দয়া নকৰে তেন্তে আমি নিশ্চয় ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত। এই আয়াতত হযৰত আদম আলাইহিস সালাম আৰু হাৱা আলাইহিস সালাম পাপ কৰাৰ পাছত আল্লাহৰ ওপৰত ক্ষমা প্ৰাৰ্থনা কৰে। এই দোৱা ক্ষমাৰ আহাৰে পৰিৱৰ্তন আৰু আল্লাহৰ দয়াৰ উপযুক্ত প্ৰয়োজনীয়তা স্মৰণ কৰায়। যদি ভিডিঅ'টো ভাল লাগে, লাইক কমেন্ট সাবস্ক্ৰাইব কৰিব বিচৰা নাপাহৰিব আৰু নিউ ভিডিঅ'ৰ বাবে বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আসসালামু আলাইকুম, আল্লাহ হাফিজ।